চাহ মানিছিলোঁ কি 3টা বজাত মাতিছোঁ 3টাতে আহিছে দুপৰীয়াখন শুবও নাপালোঁ দেই মেম আপুনিহে বাকীবোৰ ক'ত গ'ল আজি নাই যে আৰু তোক যে 3টাত মাতিছোঁ 3টাতে আহিলি টাইম মেইনটেইন ঠিকে কৰ পঢ়া শুনা কি ফালে সেইটোহে চাম আজি ওলা মই কি জানো কিয় নাহিলে সুধাও নাই ফোনো কৰা নাই সময় নাপালোঁ দুপৰীয়াখন শুবও নাপালোঁ ৰহ মছলা ওলাম আজি বাৰু এতিয়া বাদ দে এইবোৰ মেল কালি কি পঢ়াইছিলোঁ সেইটো ক কালি পাহৰিলোঁ নহয় কি পঢ়াইছিলে ৰ'ব আৰু বাদ দে কি চাপ্টাৰ পঢ়াইছিলোঁ মই কালি চাপ্টাৰ চেপ্টাৰহে কয় মেম সেইটো চাপ্টাৰ বুলিয়ে কয় জানো দে মই ইংৰাজী বেছি ইংৰাজী শিকাব আহে মোক ইংলিছ হ'লেই আৰু গম পালোঁ কি ফালিব আৰু বাদ দে কি চাপ্টাৰ পঢ়ালো সেইটোৱে পাহৰিলি বালান্স শ্বীটখনে ওলা আৰু বালান্স শ্বীটখনে পঢ়াম মই বেলেঞ্চ শ্বীট মেম পঢ়াইছিলে জানো কেতিয়াবা পঢ়ালে চা বালান্স শ্বীটখন অলপ চা মই মুখস্থ ধৰিম বালান্স আৰু অলপ ৰ মই ভিতৰৰ পৰা আহোঁ তহঁতে বালান্স শ্বীটখন চা নাইচোন বেলেঞ্চ শ্বীট পঢ়োৱাই নাই এনেই কৰিব এইজনী জল্দি ছুটি দিয়াহে বুদ্ধিত থাকে হয় নাই বালান্স শ্বীটখন অটা দেবা ক্লাছটো মুখস্থ হয় নাই তোৰ হেৰাব পাই জল্দি কা বেলেঞ্চ শ্বীট মেম পঢ়াইছিলে জানো কেতিয়াবা পঢ়ালে ওলা তহঁতৰ একো এটা নাজানো ৰাম বোপা কিনো কৰিছ মাৰ বোপাই কি ঘৰত চাইনে পঢ়া শুনা তহঁতৰ বালান্স শ্বীট নহয় বেলেঞ্চ শ্বীট বাৰু শুনকচোন আপুনি কৰোৱা নাই মই কপিত নাপালোচোন দুখন এডাল আৰু তেনেকে দে এডাল দীঘলীয়াকে পা দুটা ভাগ কৰ হ'ল মেম কি কৰিম এতিয়া এফালে দি সম্পত্তি মেম অসমীয়াত নক'ব ইংলিছত কওক পৰীক্ষাত ইংলিছত আহিব নহয় জানেই নহয় আপুনি অসমীয়াত কিয় পঢ়াই আছে ইংলিছতহে পঢ়িব লাগে হ'ব আৰু ৰিক ইংলিছতহে জানো একেবাৰে আছামিজ নাজানো অসমত থাকিবা ৰিক আঠত দিক এফালে বামফালে আঠত লিখিবি আৰু সোঁফালে লাবেলটো লিখিবি ৰিক এছেট হয় মেম আছাত নহয় এইবাৰো লিখিলোঁ কওকচোন তাৰপিছত কি আছে এতিয়া বনালি নে নাই তহঁতে বনালি এতিয়া বিল্ডিংটো কোনফালে আহে বিল্ডিং মেম বিল্ডিং স্পেলিংটো কি মেম বিল্ডিঙৰ বুইল্ডিঙৰ স্পেলিংটো নাজাননে BUILDIN বিল্ডিং হেৰ বিল্ডিং নাথাকা তহঁতৰ ঘৰটো বিল্ডিং নহয় জানো হে বোপাই বিল্ডিং মেম বিল্ডিং বুলি কওক বিল্ডিং কিয় কৈ আছে বুজি কেনেকে পাম বাৰু কওকচোন তোক বিল্ডিং কওঁতে চিনি পোৱা নাই যেতিয়া মোক দেখিল তাক যি কওঁ সি এবাৰতে বুজি পায় তই সেই বোপাই তই আজি অকলে আহিছ মোৰতো মই নাজানো আৰু কি কৰিব আৰু খাবিয়ে নে কি কৰ সোনকালে আহিব পাৰিলে ভালেই আছে এনেকুৱা ৰ ইয়াক কুৱেশ্যনে সুধি কি পঢ়াব কৰিব ঠিক নাই আজি আৰু কচোন প্লেণ্টাৰ মেচিনেৰী কোনফালে যায় কি লেতেৰা তামোল পা খাইহে পঢ়াব একেবাৰে মেম কি সুধিলে হ'ল আৰু দে ফালিলি এনেই কমাৰ্চত পঢ়িল 4টা বাজিল আৰু হৈ গ'ল আৰু দে বহুত পঢ়িলি আৰু 4টা বাজা নাই বাৰু অকণ টাইম আছে হ'ব আৰু বহুত পঢ়িলি বালান্স শ্বীটখনে পৰা নাই আৰু মই তোৰ ঘৰত যাম বুজিছ টিউশ্যনৰ পইচাকেইটা তই টিউশ্যনৰ পইচা দিলি হা আধা ঘণ্টা হোৱা নাই ছুটি দিলেই আকৌ ঘৰত যায় ঘৰত গ'ল মানে আৰু ভাত পানী নোখোৱাকেতো নাহেই ছুটি দিয়ে নে 3:20 হৈছেহে আপুনি 3টাততো ষ্টাৰ্টে কৰিছিলে ক্লাছ তই টিউশ্যনৰ পইচা কেইটা দিবি ফিজ মেম দিলোৱে নহয় যোৱা মাহৰ এই মাহত ষ্টাৰ্ট হৈছেহে দিম দিয়ক লাহে ধীৰে দিম নহয় আপোনাক যাওঁ মেম আজি যা হ'ব দৰ্জা মাৰিম যা শান্তি আৰু দেই নহ'লে বা 3টা বজাত মাত্ৰ 3টাতে আহে
এখন দুপৰীয়াখন শুবও নাপাওঁ এতিয়া শুৱে ল'ম ভাগ্যে সেইকাৰণে প্ৰশ্নই সোধা কৰিম আৰু আজিৰ পৰা এতিয়া অকণমান সোনকালেও এৰিব পাৰিম শুবও পাৰিম উঠি যাওঁ ভাই ফাইনেলি আমাৰ হ'ল শ্বুট কৰি আমাৰ মাষ্টৰনী বাইদেউ নমস্কাৰ আৰু কেনেকুৱা লাগিল ভিডিঅ'টো জনাব আমি আৰু ট্ৰাই কৰিছো আচলতে এটা একচুৱেলি এনেকৈ সঁচাকৈ টিচাৰ আছে নে আমি গম নাপাওঁ দেই আমি বাৰু এটা থাকিলেতো ইমেজ ভালেই। ক্ৰিয়েট কৰিছো দেই আৰু যদি ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু and ছাবস্ক্ৰাইব subscribe কৰিব কৰিব। চেনেলটো কমেণ্ট কৰিব আৰু আমি এনেকুৱা ভিডিঅ' আনিব ট্ৰাই কৰিম আৰু যদি ভাল লাগিছে কমেণ্ট কৰি জনাব তো আজিলৈ Bye. বাই বাই